দিনৰ যিখিনি কৰণী এফালৰ পৰা বিস্তৃত ৰূপত তেওঁ ব্যাখ্যা কৰি এক সুন্দৰ বক্তৃতা দিছে। মই এই কথাখিনিৰ লগত কেইটামান কথা যোগ দিব বিচাৰোঁ যে ইয়াত যে আজি প্ৰায় ৩৭৫গৰাকী ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত হ'ব। দুটা কুমাৰ তেওঁলোক মেধাৱী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকলে খুব সুক্ষেত্ৰে উত্তীৰ্ণ হৈছে তেওঁলোকে ইয়াত আজি সম্বৰ্ধিত হ'ব। মই নাজানো, কিন্তু মোৰ ব্যক্তিগত যিটো অনুভৱ বা ধাৰণা, মই ভাবোঁ চাগে তোমালোকৰ কাৰণে আজিৰ অনুষ্ঠানটোৱেই জীৱনৰ প্ৰথমটো এনেকুৱা অনুষ্ঠান হ'ব যিটো অনুষ্ঠানত তোমালোকে ইমান বিশাল সংখ্যক মানুহৰ সন্মুখত ৰাজহুৱাভাৱে সৰুখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে বিষয়ববীয়াৰ উপস্থিতি জীৱনত প্ৰথমখন তোমালোকে গামোচা পিন্ধিবা, জীৱনত প্ৰথমবাৰৰ বাবে এটা মেমন্ত্ৰ পাবা আৰু হয় এখন সম্বৰ্ধনা পত্ৰ তোমালোকে লাভ কৰিবা। গাঁওখনত ঘৰখনত ৰিজাল্ট দিয়াৰ পিছত তোমালোকক ব্যক্তিগতভাৱে কোনোবাই হয়তো গামোচা দিছিল, কিতাপ এখন দিছিল, ফুলৰ মালা এডাল পিন্ধাইছিল। এনেধৰণে তোমালোক হয়তো সম্বৰ্ধিত হৈছা ৰিজাল্ট দিয়াৰ দিনাখন বা ৰিজাল্ট দিয়াৰ পিছতো। কিন্তু ৰাজহুৱাকৈ এনেকুৱা এটা পৰিৱেশত এইটোৱেই চাগে তোমালোকৰ জীৱনৰ প্ৰথমটো সম্বৰ্ধিত হোৱা অনুষ্ঠান। আৰু মই ব্যক্তিগতভাৱে মই তোমালোকক এইটো ক'ব পাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই দিনটোৰ গুৰুত্ব জীৱনত সুকীয়া ৰূপত উদ্ভাসিত কৰি লৈ যাব পাৰিব, আজিৰ এই দিনটোৰ গুৰুত্ব আৰু মহত্ব নিজৰ হৃদয়ত সুকীয়া ৰূপত তেওঁলোকে সজাব পাৰিব, তেওঁলোকৰ জীৱনটো আগন্তুক দিনত অতি সুন্দৰ হ'বই। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সেইখিনি ল'ব নাজানে, সজাব নাজানিব, তেওঁলোকৰ তলত খেলি মেলিব। এই যে ইয়াত যিসকল আজি মেধাৱী ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত তোমালোক হ'বা, ইয়াত তোমালোক দুই ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। একাংশ অতি বেছি মেধা আৰু একাংশ অলপ কম মেধা। মই আৰু পাৰ্চেণ্টেজ নাজানো, কিন্তু মোৰ ধাৰণাটো কৈছোঁ। একাংশ আছে খুব চোকা, তেওঁলোক এক প্ৰকাৰ কিতাপৰ পোক। তেওঁলোকে পঢ়িছে আৰু মুখস্থ কৰিছে আৰু তেওঁলোকে নম্বৰ পাইছে। আৰু আগন্তুক দিনতো তেওঁলোকে তেনেকৈ পঢ়িব, কাৰণ তেওঁলোক সঁচাকৈ অতি চিৰিয়াছ ল'ৰা ছোৱালী। তেওঁলোকৰ কাৰণে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন অতি জৰুৰী, অতি গুৰুত্বপূৰ্ণ। তোমালোকৰ অভিভাৱকো তেনেকৈ তোমালোকক শিকাইছে আৰু তোমালোকে তেনেকৈ শিকিছা আৰু আগন্তুক দিনতো তেনেকৈ তোমালোকে নিজৰ জীৱনটো লৈ যাব বিচাৰিবা। অতি চিৰিয়াছ ল'ৰা ছোৱালী চোকা। আৰু ইটো চাম, ইমান তেওঁলোকে নপঢ়ে, অনবৰতে কিতাপৰ মাজতে সোমাই নাথাকে, কিন্তু তাৰপিছতো তেওঁলোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে। হয়নে নহয়? তোমালোকে নিজে নিজক সোধা, মোৰ কথাটো সঁচা নে মিছা। কম পঢ়িও তোমালোকে ভাল ৰিজাল্ট কৰিছে। এই 95 তুমি নাপাব পাৰা বা 90 ওপৰৰ পাৰ্চেণ্টেজ তুমি নাপাব পাৰা। কম পঢ়িও কিন্তু তুমি 85ৰ ওপৰত ডিষ্টিংশ্যন পোৱা নম্বৰ এটা তুমি পাইছা। এই দুই ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে। আৰু তোমালোকৰ যিসকল ভৱিষ্যতৰ বাটত এদিন বাট বুলি গৈ ক'ৰবাত যেতিয়া তোমালোক সফল হ'বা, এনেকুৱা এটা দিন তোমালোকৰ জীৱনতো মই বিচাৰোঁ এদিন নহয় এদিন আহিব। ইয়াত আজি 375গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবৰ কাৰণে
তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে আৰু যিসকল অভিভাৱক আপোনালোক আহিছে আপোনালোকে চাব আজিৰ দিনটো মনত ৰাখিব হৈছিল হায়াৰ ছেকেণ্ডেৰীত 4th হৈছিল এনেকৈ সেই গৌৰাংগলাল দাসৰ পৰা এতিয়া গুৱাহাটীৰ পুলিচৰ আয়ুক্ত হৈ থকা কমিশনাৰ হৈ থকা দিগন্ত বৰালৈকে যদি মই কওঁ তেনেহ'লে এইবিলাক মানুহ তেতিয়াই ষ্টেণ্ড কৰা মানুহ আৰু আজিও তেওঁলোক অসমৰ সমাজ জীৱনত তেওঁলোকে সেই মেধাৰ বলত ষ্টেণ্ড কৰি আছে আজি গৌৰাংগলাল দাস এই বৰপেটা জিলাৰ পৰা গৈ তেওঁ আমাৰ টাইৱান ভাৰতবৰ্ষৰ এতিয়া ৰাষ্ট্ৰদূতৰ দৰে ভূমিকা পালন কৰি আছে নৰেন্দ্ৰ মোদী যেতিয়া আমেৰিকালৈ গৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত যেতিয়া নৰেন্দ্ৰ মোদীৰ চুক্তি স্বাক্ষৰ হৈছিল সেই সময়ত যিকেইজন ভাৰতৰ ত্যাগী বিষয়া নৰেন্দ্ৰ মোদীৰ কাষত আছিল তাৰ ভিতৰত অন্যতম আছিল আমাৰ এই অসম সন্তান এই বৰপেটাৰ গৌৰাংগলাল দাস আৰু গৌৰাংগলাল দাস তাৰ কথা মই কৈছোঁ যিজন মেট্ৰিকতো ফাৰ্ষ্ট হৈছিল হায়াৰ ছেকেণ্ডেৰীটো ৰাজ্যখনৰ ভিতৰত ফাৰ্ষ্ট হৈছিল অৰ্থাৎ তেওঁ ইমানেই মেধা এই পৃথিৱীৰাজ বাস্তৱ কলিতাৰ আগত যিজনে এই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত দুয়োটাতে ফাৰ্ষ্ট হোৱা মানুহ আছে তেওঁ গৌৰাংগলাল দাস গৌৰাংগলাল দাসৰ পিছত এই পৃথিৱীৰাজ বাস্তৱ কলিতা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাতে ফাৰ্ষ্ট এইবিলাক মানুহ এই চোকা আৰু মেধাৰ কাৰণে পৰৱৰ্তী সময়তো অসমৰ সমাজ জীৱনত তেওঁলোক উদ্ভাৱিত হৈ থাকিব আৰু তেওঁলোক জন্মগতভাৱে তেওঁলোকে ব্ৰেইন লৈ এটা মগজু লৈ আজি বীৰেন্দ্ৰনাথ দত্ত ধ্ৰুৱজ্যোতি বৰা অমৰজ্যোতি চৌধুৰী এইবিলাক তেতিয়াও ষ্টেণ্ড কৰিছিল আজিও মই ভাবোঁ অসমৰ সমাজ জীৱনত ষ্টেণ্ড কৰি আছে তেতিয়াও চাৰ্টিফিকেটৰ মাৰ্কশ্বিটত উজলি উঠিছিল আৰু আজিও তেওঁলোকৰ পৰদৰে তেওঁলোকে অসমৰ সমাজ জীৱন এটা সুকীয়াস্থান দখল কৰি তেওঁলোক উজলি আছে অৰ্থাৎ সেই ধাৰাবাহিকতাক একাংশই ৰক্ষা কৰি নিজৰ জীৱনটো আগুৱাই লৈছে ইয়াতো তেনেকুৱা মেধাৱী আছে এই ধাৰাবাহিকতা ৰক্ষা কৰি আগন্তুক দিনত তেনেকুৱা এজন সফল মানুহ পাব আৰু তাৰ আনটো চাইডত কোনোদিন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত উজলি নুঠা এনেকুৱা বহুত মানুহ আমাৰ সমাজখনৰ কাৰণে আদৰ্শ আমাৰ উঠি অহা প্ৰজন্মটোৰ কাৰণে প্ৰেৰণা যিবিলাক কোনোদিন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত উজলি উঠা নাছিল কিন্তু তাৰপিছতো এই ডক্টৰ হীৰেণ গোহাঁই ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ডক্টৰ অমৰজ্যোতি চৌধুৰী ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ পৰা মৌচুমী চহৰীয়ালৈকে যদি মই কওঁ তেওঁলোকৰ দৰে সেইসকল মানুহ কিন্তু সমানেই অসমৰ সমাজ জীৱনত তেওঁলোক উজ্জ্বল নক্ষত্ৰ জ্যোতিষ্কৰ দৰে তেওঁলোক জিলিকি আছে কোন তেওঁলোক মই বহুত মানুহৰ উদাহৰণ তোমালোকক দিব পাৰোঁ পৃথিৱীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই অসমৰ দৰে মেধাৱী মানুহবিলাক যেনেকুৱা নাম ক'লোঁ কম মেধাবিলাকৰ নাম তেনেকৈ এতিয়া মই ক'ব বিচাৰিছোঁ তেনেকৈ বিশ্বতো তেনেকুৱা মানুহৰ উদাহৰণ ধেৰ দিব পাৰে কিন্তু ইমানখিনি কোনো প্ৰয়োজন নাই অসমৰ মানুহকেইজনৰ কথাই ক'লে যথেষ্ট হ'ব এজন মানুহ ক্লাছ 6লৈকে পঢ়িছে মাত্ৰ ক্লাছ 6লৈকে পঢ়িছে আৰু সেই মানুহজন আজি অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ লাষ্টৰ বিশ্ববিদ্যালয় তেখেতক এতিয়া বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰে আৰু না তেওঁ হিন্দী জানে না তেওঁ ইংৰাজী জানে তেওঁ যেতিয়া বক্তৃতা দিবলৈ মাতে তেওঁৰ লগত দুভাষী থাকে তেওঁ বক্তৃতাটো ট্ৰেন্সলেট কৰি অনুবাদ কৰি দিয়ে তেনেকৈ তেওঁ এতিয়া পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰেক্ষাগৃহত গৈ তেওঁ এতিয়া বক্তৃতা দিবলৈ আমন্ত্ৰিত অতিথি হ'ব লাগে তেওঁলোকে অকল ক্লাছ 6লৈকে এনেকৈ কোন কেইজন তেওঁ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পাঠ্যপুথিৰ নিজে বিষয় হৈছে পাঠ্যক্ৰমৰ বিষয় হৈছে তেওঁৰ জীৱন আৰু সেই মানুহজনেই হৈছে অৰবিন্দ মানৱ যাদৱ পায়েং যিজন মানুহে অকলেই অৰণ্য নিৰ্মাণ কৰিছে পৃথিৱীৰ প্ৰাকৃতিক যিটো ভাৰসাম্য সেইটো ৰক্ষা কৰিবৰ কাৰণে যিটো সময়ত
পৰিৱেশ বিজ্ঞানীবিলাক চিন্তিত, যিবিলাক মানুহে এতিয়া আমাৰ ৰাজতন্ত্ৰবিলাকো একত্ৰিত হৈ আগন্তুক দিনৰ পৃথিৱীখনৰ যিটো জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক যিটো ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা, সেই সময়ত এই যাদৱ পায়েঙৰ নিচিনা মানুহবিলাকে অকলে একো এটা নতুন বিপ্লৱৰ ঘোষণা কৰিছে। আৰু সেইকাৰণে আজি যাদৱ পায়েং ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ পাঠ্যক্ৰমৰ বিষয় হ'ব পাৰে এজন শিক্ষকে পঢ়া মানুহ। একেধৰণে এগৰাকী তেনেই সাধাৰণ মহিলা, বৰ বিশেষ তেখেতৰ পঢ়া শুনা নাছিল, কিন্তু তেখেতে অসমখনত এনেকুৱা কিছু কাম কৰিলে যাৰ কাৰণে তেওঁ অকল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, এতিয়া পৃথিৱীজুৰি তেখেত বিখ্যাত হৈছে। যাৰ কাৰণে ভাৰতবৰ্ষই যিকেইটা অসামৰিক সন্মান দিয়ে, পদ্মভূষণ, পদ্মবিভূষণ, পদ্মশ্ৰী, ভাৰতৰত্ন, যিকেইটা আটাইতকৈ আমাৰ সন্মানীয় এৱাৰ্ড, সেই এৱাৰ্ডৰ ভিতৰত অন্যতম এই পদ্মশ্ৰী সন্মান তেখেতেও পাইছে। এই যাদৱ পায়েঙে তেনেকৈ পাইছে। এই দৰিদ্ৰ পীড়িত সংগ্ৰামী নতুন বিপ্লৱৰ সূচনা কৰা অল্প শিক্ষিত সেই মহিলাগৰাকীও পাইছে। কোন তেখেত? বিৰুবালাৰ ৰাভা। কেনেকৈ পাৰিছে তেওঁ? তেখেতৰ নিজৰ চিন্তা আৰু কৰ্মৰ যোগেদি। যাদৱ পায়েঙে কেনেকৈ পাৰিছে? নিজৰ চিন্তা আৰু কৰ্মৰ যোগেদি। কোনো চাৰ্টিফিকেটৰ মাৰ্কশ্বিটৰ কাৰণে তেওঁলোক উজলি উঠা নাই। তেওঁলোক উঠিছে, উজলি উঠিছে, আনৰ কাৰণে আদৰ্শ হৈ উঠিছে, একমাত্ৰ তেওঁলোকৰ কামখিনি। এজন মানুহ যি ছাত্ৰ অৱস্থাত নিজে এসাঁজ খাই আন সাঁজ ভাত খাবৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে, যি ঘৰখনৰ তিনিটা সন্তান, ৰাতিপুৱা যদি ভনীয়েকে ভাত খাইছে, দুপৰীয়া ভায়েকে খাইছে আৰু গধূলি ককায়েকে খাইছে, একেলগে তিনিওটা সন্তানে ভাত খাব পৰা পৰিৱেশো সেই ঘৰখনত নাছিল। ৰাতি কেতিয়াবা পেটত গামোচা বান্ধি শুই থাকিবলগীয়া হৈছে, পানী খাই শুই থাকিবলগীয়া হৈছে। ৰাতিপুৱা স্কুললৈ গৈছে, পইচা ভাত খায়, পানী দিয়া ভাত খায়। কেতিয়াবা পানী দিয়া ভাতো নথকাৰ কাৰণে এই আঠিয়া কলটো আমি এতিয়া ভীমকল বুলি কওঁ, এই ভীমকল এটাকে 3 টুকুৰা কৰি 3টা সন্তানে খাই স্কুললৈ গৈছে। সেই পৰিৱেশৰ পৰা গৈ সেই তিনিওটা সন্তান আজি অসমৰ অতি বিখ্যাত ফেমিলিৰ অংশীদাৰ। তাৰে এজন, যিজনৰ কথা মই তোমালোকক ক'ব বিচাৰোঁ, ইমানেই তেওঁ এতিয়া আনৰ কাৰণে আদৰ্শ, ইমানেই তেওঁ এতিয়া অসমৰ কাৰণে বিখ্যাত এজন ব্যক্তি, যিজন মানুহে পইতা ভাত খায়, যিজন মানুহে ভীমকল খায়, পেটত গামোচা বান্ধি থাকি এটা সময়ত দৰিদ্ৰতা তেওঁ নিৰ্মূল কৰিছিল বা দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। সেই মানুহজনে আজিৰ দিনত এক মাহত আনক দৰমহা দিয়ে 6.5 কোটিৰ পৰা 7 কোটি টকা। 6.5 কোটিৰ পৰা 7 কোটি টকা তেওঁ এক মাহত আনক দৰমহা দিয়ে। আৰু সেই মানুহজনৰ নামেই হৈছে ডাক্তৰ নোমল চন্দ্ৰ বৰা, GNRCৰ স্বত্বাধিকাৰী। অসমত 3খন GNRC আছে, কেলকাতাতো তেওঁ এখন GNRC কৰিছে। অসমৰ প্ৰথমজন তেওঁ চিকিৎসক, যিয়ে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত একোটাৰ প্ৰত্যাহ্বান জনাই তেওঁ চাকৰি ত্যাগ কৰিছে। গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপকৰ আসন তেওঁ স্ব-ইচ্ছাই ত্যাগ কৰি সেই 80ৰ দশকতে তেওঁ এখন সৰু চেম্বাৰ খুলি এটা নতুন যাত্ৰা আৰম্ভ কৰিছিল। এটা নতুন দৰমহা পাই আছিল, কিন্তু তাৰপিছতো তেওঁ যিটো চিন্তা, তেওঁ যিটো সপোন, সেইটো পূৰণ কৰিবৰ কাৰণে তেওঁ গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰি পেলাই তেওঁ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি নতুনকৈ সৰু চেম্বাৰ এটা মালিগাঁও খুলি এটা নতুন যাত্ৰা আৰম্ভ কৰিছিল। সেই সৰু চেম্বাৰটোৰ পৰাই আৰম্ভ কৰি আজি এই গুৱাহাটীৰ ইমান বিখ্যাত আটাইতকৈ যিখন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান, GNRC তেওঁ স্বত্বাধিকাৰী কৰে।
আৰু প্ৰথমখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মেডিকেল চৰকাৰী যিটো মেডিকেল ব্যৱস্থা এইবিলাক থকাৰ পিছতো আমাৰ ৰাজ্যখনত এতিয়া যিবিলাক প্ৰাইভেট মেডিকেল স্থাপন হ'ল এইবিলাকৰ পাঠ কৰি আছিল এইজন ডক্টৰ নোমল চন্দ্ৰ বৰা তেওঁৱে আৰম্ভ কৰিছিল প্ৰথম। অৰ্থাৎ কেনেকৈ পাৰি এই যে দৰিদ্ৰ পীড়িত ঘৰখনৰ পৰা তেওঁ ওলাই আহি এই পৰ্যায়ত আজি নিজকে তেওঁ প্ৰতিষ্ঠা কৰালে কেনেকৈ পাৰি এই তেওঁ কোনোদিন চাৰ্টিফিকেটৰ মাৰ্কশ্বিটত তেওঁ বদলি উঠা মানুহ কিমান আছিল তাৰ পিছতো কিন্তু আজি সেই পৰ্যায়ত পালেগৈ। মই সেইকাৰণে কৈছোঁ অসমতে যে এনেকুৱা মানুহ আছে তেনেকুৱা নহয়, ভাৰতবৰ্ষত তেনেকুৱা বহুত মানুহ আছে যিবিলাক কেতিয়াবা চাৰ্টিফিকেটৰ মাৰ্কশ্বিটত তেওঁলোক উজলি আমি জীৱনৰ শেষ সময়লৈকে তেওঁলোক তেনেকৈ মেধা হিচাপে আমাৰ সমাজখনত উজলি থাকে আৰু আন একাংশ কিন্তু কোনো দিন তেওঁলোক মেধা বা চোকা হিচাপে সমাজখনত স্বীকৃতি পোৱা মানুহ নাছিল, কিন্তু তাৰ পিছত তেওঁলোক আনৰ কাৰণে আদৰ্শ আনৰ কাৰণে অনুপ্ৰেৰণাৰ উচ্চ হ'ব পৰা মানুহ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিজন মানুহ গোটেই পৃথিৱীৰ চৰ্চিত, যিজন মানুহৰ চিন্তা, যিজন মানুহৰ কৰ্মৰে গোটেই পৃথিৱীক সেই সময়ত আকৰ্ষিত কৰিছিল, সেই মানুহজনো এজন তেনেকুৱা ব্যক্তি আছিল। খুব চোকাও নাছিল, একেবাৰে মেধাও নাছিল, ধনী ঘৰত জন্মগ্ৰহণ কৰা সন্তানো নাছিল, এক প্ৰকাৰ তেওঁ দৰিদ্ৰ পীড়িত মানুহৰ ঘৰৰ সন্তান আছিল। কিন্তু তাৰ পিছত সেই মানুহজনৰ চিন্তাই, সেই মানুহজনৰ কৰ্মই এখন দেশক তেওঁ প্ৰভাৱিত কৰি ৰখা নাছিল, সমগ্ৰ বিশ্বক তেওঁ আদৰিত কৰিব পৰাকৈ সেইখিনি শক্তি আৰু সামৰ্থ্য আয়ত্ত কৰিছিল। আৰু সেই মানুহজনে আছিল উইনষ্টন চাৰ্চিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰো নেতা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। আৰু সেই উইনষ্টন চাৰ্চিল অকল ৰাজনীতিবিদ হিচাপে গোটেই বিশ্বজুৰি তেওঁ মানুহক প্ৰভাৱিত কৰা নাছিল, তেওঁ একেটা সময়তে তেওঁ এনেকুৱা কিছু ভুল বিশ্ববাসীৰ ওচৰত তেওঁ উদ্ভাৱিত কৰিছিল, যাৰ কাৰণে তেওঁ সাহিত্যৰ নবেল পাইছিল। ইমান সহজ কথা, 27 বছৰ জেলত থাকিছিল, জাতিটোৰ মুক্তিৰ কাৰণে তেওঁ সংগ্ৰাম কৰিছিল। কোনোদিন চাৰ্টিফিকেটত তেওঁ চোকা ল'ৰা হিচাপে উদ্ভাৱিত হোৱা নাছিল, কিন্তু তেওঁৰ যিটো চিন্তা, তেওঁৰ যিটো কৰ্ম, এই কাৰণেই পৰৱৰ্তী সময়ত 27 বছৰ জেলত থকাৰ পিছত পৰৱৰ্তী সময়ত সেই ৰাষ্ট্ৰখনত তেওঁ কি হৈছে, ৰাষ্ট্ৰ নেতা হৈছে। তেওঁৰ নাম নেলছন মেণ্ডেলা। তোমালোকে জানা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলা। কি জীৱন কটাইছিল মেণ্ডেলাই। মহাত্মা গান্ধী এনেকুৱা ছাত্ৰ আছিল, মধ্যমীয়া ছাত্ৰ আছিল, কিন্তু তাৰ পিছত মহাত্মা গান্ধী ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰৰ জাতিৰ পিতা হিচাপে অভিহিত হৈছে। কেনেকৈ পাইছে এই ইমানেই দৰিদ্ৰ পীড়িত ঘৰৰ সন্তান আছিল এপিজে আব্দুল কালাম। দেউতাকে মাছ মাৰিছিল আৰু সেই এপিজে আব্দুল কালাম সেইখন ঘৰৰ পৰা আহি এনেকুৱা এটা পৰ্যায়ত নিজে উপনীত হ'ল। ভাৰতবৰ্ষক তেওঁ এনেকুৱা এটা পৰ্যায়লৈ নিলে য'ত নেকি তেওঁ অকল ভাৰতবৰ্ষৰে শ্ৰেষ্ঠ বিজ্ঞানী হয়, পৃথিৱীৰ অন্যতম এগৰাকী তেওঁ শ্ৰেষ্ঠ মহাকাশ বিজ্ঞানী কৰিলে। আৰু অকল বিজ্ঞানী হিচাপে তেওঁ স্বীকৃতি নাপালে, ভাৰতবৰ্ষই তেওঁ আটাইতকৈ সৰ্বোচ্চ আসনখন ৰাষ্ট্ৰপতিৰ আসনখন তেওঁ অলংকৃত কৰিলে। আৰু এপিজে আব্দুল কালামৰ জীৱনৰ বাণী কি আছে, মাত্ৰ এটা বাক্য। মই সেইকাৰণে সকলো এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক, অতি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বা কম মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মই গাধা বুলি কাকো নকওঁ। মই ভাবোঁ অতি চোকা আৰু একাংশ আছে কম চোকা, একাংশ অতি মেধা, একাংশ আছে কম মেধা, গাধা কোনো নাই। চাৰ্টিফিকেটৰ মাৰ্কশ্বিটৰ নম্বৰটোৱে কেতিয়াও চোকা আৰু গাধা মোৰ দৃষ্টিত নিৰূপণ নকৰে। মই ব্যক্তিগতভাৱে তেনেকৈ বিশ্বাস কৰোঁ। যদি অকল চাৰ্টিফিকেটৰ মাৰ্কশ্বিটে যদি মানুহক চোকা আৰু মেধা হিচাপে প্ৰতিনিধিত্ব কৰিলেহেঁতেন, তেনেহ'লে এই চাৰ্টিফিকেট মাৰ্কশ্বিটত উজলি নুঠা, কোনো দিন তেওঁলোকে চোকা আৰু মেধা হিচাপে স্বীকৃতি নোপোৱা এই মানুহখিনি কেতিয়াও জাতি নিৰ্মাণ কৰিব নোৱাৰিলেহেঁতেন, তেনেকৈ সমাজ নিৰ্মাণ কৰিব নোৱাৰিলেহেঁতেন, কেতিয়াও তেওঁলোকে দেশৰ নেতৃত্ব দিব নোৱাৰিলেহেঁতেন। এওঁলোকৰ ক'ৰবাত মানুহ ক'ৰবাত নগ'লো।
আৰু সেইকাৰণে মই ভাবোঁ কোনোবা কম চোকা আৰু কোনোবা অলপ বেছি চোকা। এই যিখিনি মানুহ, এই মানুহখিনিৰ লগত আমাৰ এই প্ৰজন্মৰো কোনোবা নহয় কোনোবা ইয়াত থকা মানুহৰ সাদৃশ্য আছে। আপোনালোকে চাওক আগন্তুক দিনত মই কোৱা কথাখিনি সঁচা হয় নেকি? ইয়াত থকা কোনোবা এই অতি চোকাখিনিৰ দৰে উজলি উঠিব আৰু আন একাংশ এই বেলেগকৈ উজলি উঠিব। আৰু যিসকল ইয়াত অভিভাৱক আপোনালোক আছে বা আপোনালোকক এতিয়া সেই কথাটোৱে ক'ব বিচাৰিম যে APJ আব্দুল কালামেই হওক, মহামানৱ মহাত্মা গান্ধীয়ে হওক, নেলছন মেণ্ডেলাই হওক বা উইনষ্টন চাৰ্চিলেই এই ৰাষ্ট্ৰনেতাবিলাকৰ দৰে এনেকুৱা বহুত বিজ্ঞানী আছে, এনেকুৱা বহুত খেলুৱৈ আছে, এনেকুৱা বহুত সাংস্কৃতিক কৰ্মী আছে যিবিলাক গোটেই পৃথিৱীটোৱে আজি জব্দ পাই আছে। গতিকে আপোনালোকে নিজৰ সন্তানক প্ৰথমতে বুজিবলৈ চেষ্টা কৰক যে কি বা তাই কি বিচাৰে, ভৱিষ্যতলৈ কোনখন ক্ষেত্ৰৰ কি বা তাই নাগৰিক হ'ব বিচাৰিছে তাক বা তাইক এবাৰ বুজক, বুজি চাওক। আপুনি নিজৰ সপোনটো তাইৰ ওপৰত জাপি দিব বা তাৰ ওপৰত জাপি দিব। সি নিজস্ব প্ৰতিভা লৈ আমি বহুত অভিভাৱকে সেইটোৱে ভুল কৰোঁ যে আমি নিজে যি ভাবিছোঁ আমি সেইটোৱে জাপি দিব বিচাৰোঁ। আমাৰ ইচ্ছা হৈছে ছায়েন্স পঢ়াবলৈ, তাইৰ ইচ্ছা থাকক নাথাকক আমি ছায়েন্সত পঢ়োঁ। তাৰ মন থাকক নাথাকক তাক ডক্টৰ হোৱাৰ সপোন দেখুৱাইছোঁ সৰুৰ পৰাই। ছোৱালীজনীৰ ইচ্ছা আছেনে নাই বাদ দিয়ক, মই বিচাৰিছোঁ যে ইঞ্জিনিয়াৰ কৰিম বা IIT পঢ়োঁ, মাল্টিনেশ্যনেল কোম্পানীৰ 10 লাখমান টকা দৰমহা পোৱা এজন মই বিষয়া কৰিহে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিছোঁ, তাৰপিছত মই তাইক যন্ত্ৰ কৰি পেলাই লৈ গুচি গৈছোঁ। এইটো ভুল, এইটো হ'ব নালাগে। কিয়? আপুনি যেনেকৈ এই পৃথিৱীখনলৈ এটা নিজস্ব প্ৰতিভা লৈ আহিছিল, তেনেকৈ তাইও নিজস্ব এটা প্ৰতিভা লৈ পৃথিৱীখনলৈ আহিছিল। তাৰো এটা সপোন আছে, তাৰো এটা নিজস্ব প্ৰতিভা। সেই প্ৰতিভাটো অনুযায়ী তাক বা তাইক আমি আগুৱাই দিব লাগে। মই এই কথাটো আপোনালোকক কিয় কৈ আছোঁ জানে? মোৰ এটা কোৱা লক্ষ্য আছে। এই গুৱাহাটী IIT প্ৰত্যেক বছৰে যোৱা কিছু বছৰ ধৰি ধাৰাবাহিকভাৱে অসমৰ আটাইতকৈ যদি চোকা আৰু মেধা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভাগ খাই থকা শিক্ষা প্ৰতিষ্ঠান আছে, তেনেহ'লে একমাত্ৰ IIT, তাৰ বাহিৰটো নাই। অসমৰে হওক বাহিৰৰে হওক, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা, কটন বিশ্ববিদ্যালয়লৈকে যদি আপোনালোকক কওঁ, ক'তো ইমান বেছি চুইচাইড কৰা ছাত্ৰ ছাত্ৰী নাই যিমান গুৱাহাটী IIT কৰি আছে। কিয়? কিয়? মই আজি আপোনালোকক খোলাকৈ এই প্ৰশ্নটো এইকাৰণেই কৰিছোঁ যে মই মাজে মাজে এজন সংবেদনশীল সংবাদকৰ্মী হিচাপে মই IIT এই ছাত্ৰ ছাত্ৰীসকলৰ চুইচাইডৰ ঘটনাটোক লৈ মই আতংকিত, শংকিত। মই বহুদিন ভাবিছোঁ কিয় ইমান প্ৰত্যেক বছৰে 3-4জন ছাত্ৰ ছাত্ৰীয়ে কিয় IIT চুইচাইড কৰে। থাকিব পাৰে তেওঁলোকৰ প্ৰেম প্ৰীতি এইবোৰ ভাল পোৱাৰ কিবা ঘটনা থাকিব পাৰে, কিন্তু প্ৰত্যেকজন ছাত্ৰই কি প্ৰেমৰ কাৰণে চুইচাইড কৰিছে? নাই কৰা, হ'বই নহয়। এই যে তেওঁলোকৰ যিটো মানসিক চাপ, এই যিটো তেওঁলোকৰ মগজুৰ যুদ্ধ কেপাচিটি, হয়তো ক'ৰবাত তেওঁলোক ভাৰাক্ৰান্ত কৰে। ভাবক, যদি এই বিষয়বিলাকো এদিন গৱেষণাৰ বিষয় হয় যে গুৱাহাটী IIT এই চুইচাইড কৰা ছাত্ৰ ছাত্ৰীবিলাকৰ যদি জীৱন পৰিক্ৰমাটো কোনোবাই বিশ্লেষণ কৰে, অধ্যয়ন কৰে, তেনেহ'লে মোৰ দৃঢ় বিশ্বাস তেওঁলোকৰ সেই মেণ্টেল চাপটো অন্যতম কাৰক হিচাপে নিশ্চিতভাৱে উজলি উঠিছে। আৰু যদি সেইটো হৈছে, কিয় হৈছে? তাৰ কাৰণে এই একাংশ ইয়াৰ কাৰণে অভিভাৱক সি বা তাই বিচাৰক নিবিচাৰক, সৰুৰ পৰা এনেকুৱা এটা যন্ত্ৰৰ মাজত আমি সোমোৱাই লৈ গ'লো, তাৰ পৰা কোনো ৰাস্তা নাথাকে, কোনোদিন ৰাস্তা নাথাকে। না সি এটা সময়ত আগুৱাই যাব পাৰে, না সি পিছলৈ আহিব পাৰে। সেই মুহূৰ্ততেই জীৱনৰ ঠিক ঠিক হয়তো সেই ছাত্ৰজনে, সেই ছাত্ৰীগৰাকীয়ে হেৰুৱাই পেলায়। আৰু জীৱনৰ প্ৰতি মায়া মোহ সকলো ত্যাগ কৰি
তেওঁ এই পৃথিৱীখনতে পলাই যায়। আপোনালোকে বিচাৰে আপোনাৰ সন্তানটোৱে ক'ব মোৰ এটা ব্যক্তিগত অভিজ্ঞতা, মোৰ সেই ব্যক্তিগত অভিজ্ঞতাটোৰ কাৰণে মই আপোনালোকক আপোনালোক সেইসকল অভিভাৱক আছে যাৰ সন্তান সঁচাকৈ চোকা 85% পোৱা সেইসকল ছাত্ৰ ছাত্ৰী তেওঁলোক মেধাৱী ডিষ্টিংশ্যন পাই আহিছে আৰু আপোনালোকে সেই ভুলটো নকৰিব। মই দৰং কলেজৰ ছাত্ৰী তেজপুৰত মই সৰুৰ পৰাই তৰ্ক পুলিচ বক্তৃতা এইবিলাক দি ভাল পোৱা ল'ৰা আছিল। সাহিত্যৰ প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰি ভাল পাইছোঁ। মোৰ লগত যিটো কুইজৰ ল'ৰা মোৰ টিমটো মোৰ সদস্য দুজনীয়া কুইজৰ টিমটো সেই ল'ৰাটো অতি বেছি চোকা। মই পঢ়া হায়াৰ ছেকেণ্ডেৰীখনতে সিও হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ। সেইটো বেটছত সি টপাৰ হোৱা ল'ৰা। এতিয়াও তাৰ মাক দেউতাক এতিয়াও মই কোনো আপোনালোকে মিছা কথা কোৱা নাই। হোমেন বৰগোহাঁই ছাৰে প্ৰথম কলম লিখিছিল তাক কৰিছিলে। কিন্তু সেই চোকা ল'ৰাটো ক'বলৈ দুখ লাগে, মোৰ বেয়া লাগে। কিয় জানে? যিটো ল'ৰাক মই ক্লাছ 5ৰ পৰা চিনি পাইছিলোঁ, যিটো ল'ৰাক মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে মোৰ খুব মই গাঁৱে অনবৰত আছিল, আজিও সি আজি মই তাৰ সন্ধান বিচাৰি পৰেশগুৰুকো ৰিকুৱেষ্ট কৰিছোঁ যে এনেকৈ সি আলফাত গৈছে নেকি। মই আৰু কথা আপোনালোকক নাই কোৱা। তাৰ এনেকুৱাই চিন্তা আছিল, সি ইমানেই স্বাভিমানী ল'ৰা আছিল। হোমেন বৰগোহাঁই গোটেই কিতাপ পঢ়া সি ক্লাছ 9 পঢ়ি গোটেই পঢ়া চেছ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিতাপ ক্লাছ 10 থকাৰ সময়লৈকে সি পঢ়ি গোটেই পঢ়া চেছ কৰিছিল। পৃথিৱীৰ এনেকুৱা বহুত নবেল পুৰস্কাৰ পোৱা সাহিত্যিক আছে যিবিলাকৰ উপন্যাস পঢ়াটো বাদ দিয়ক মই দেখিয়ে পোৱা নাই, কিন্তু সেই হায়াৰ ছেকেণ্ডেৰী দিয়াৰ আগত সেইবিলাক পঢ়ি চেছ কৰিছিল। আজি সেই ল'ৰাটো পৃথিৱীখনত জীয়াই আছে নে ব্ৰহ্মপুত্ৰৰ সোঁতত উঠিবলৈ সি প্ৰভাৱ পালেগৈ নে বেলেগ ধৰণে সি এই পৃথিৱীৰ পৰা মই নাজানো, মাক দেউতাকে নাজানে। সেইটো কিয় হ'ল জানে? এই তাৰ অভিভাৱকৰ কাৰণে ঘূৰা ঘূৰিয়ে মোক বেয়া নাপায়। মই কিয় কৈছোঁ, মোৰ এইটো আক্ষেপ। সি বেচেৰে পঢ়িব বিচাৰিছিল আৰ্ট, আৰু তাৰ দেউতাক আৰু মাকে জোৰ জবৰদস্তি তাক পঢ়ুৱালে চাইন্স। প্ৰথমবাৰ সি ছেকেণ্ড ডিভিজন পালে। যিটো ল'ৰা সি ষ্টাৰ পাই পেলাই ষ্টেণ্ড কৰিবলৈ অলপ নম্বৰ কমিছিল, সেই ল'ৰাটো হায়াৰ ছেকেণ্ডেৰীত সি পঢ়িব বিচাৰিছিলে আৰ্ট, তাক পঢ়ুৱাই দিলে চাইন্স। মই বুজাইছিলোঁ, মই ঘূৰি আৰু ঘূৰা বুলি মাতিছিলোঁ মাক দেউতাক। মই কৈছিলোঁ তাৰ এখন পঢ়িবলৈ মন নাই, আপোনালোকক ক'বলৈ বেয়া পায়, মোকে কৈ তাক আৰ্টছেই পঢ়িবলৈ দিয়ক নেকি। নামানিল, কাৰণ তাক দেউতাক মাকে সপোন দেখিছিল ইঞ্জিনিয়াৰ বনোৱাৰ, আৰু যদি ইঞ্জিনিয়াৰ নহয় তেওঁলোকে এতিয়া ডক্টৰ পঢ়িব লাগিব। এই দুটাই তেওঁলোকৰ অন্যতম চৰ্ত আছে। কিন্তু চব বিধিৰ কি কপাল, না সি ডক্টৰ হ'ল, না সি ইঞ্জিনিয়াৰ হ'ল, না সি বিশ্বনাম মানুহজন হ'ব পাৰিব, একো হ'ব নোৱাৰে আৰু নহ'ব। আজি নিৰুদ্দেশ হৈ আছে আজি পৰ্যন্ত। হোমেন বৰগোহাঁই আমাক সময়ত সম্পাদক হৈ থাকোঁতে প্ৰথম কলম লিখিছিল। কিয় জানে? সি যেতিয়াই হোমেন বৰগোহাঁইক লগ কৰিছিল হায়াৰ ছেকেণ্ডেৰী যেতিয়া সি বেটাৰমেণ্ট দিছিল, ছেকেণ্ড ডিভিজন পাই যেতিয়া তাক আকৌ মাক দেউতাকে বেটাৰমেণ্ট দিবলৈ বাধ্য কৰাইছে, সি ঘৰৰ পৰা পলাই গুচি আহি বৰগোহাঁই ছাৰক লগ কৰিছিল আৰু তাৰ গোটেই জীৱন কাহিনী কৰিছিল। আৰু মোক তাৰ ইংগিত দি আছে, মই তাক যিমান পাৰোঁ বুজাইছিলোঁ।
মোৰ লগত যুক্তি তৰ্ক কৰিছিল বহুত। মানুহৰ জীৱনৰ অৰ্থ কি, মানুহ কিয় পৃথিৱীখনত জীয়াই থাকে, মানুহৰ লক্ষ্যৰ উদ্দেশ্য কি হোৱা উচিত, জীৱনৰ জগত সন্দৰ্ভত তাৰ যিটো ধাৰণা আপোনাৰ মোৰ মগজুৰ ওপৰত সি যিখিনি কথা ভাবে, সি যিখিনি কথা চিন্তা কৰে, গতিকে সেই তেনেকুৱা হেমাংগ নাথ আমাৰ মাজত আছে বহুত। আমি তেনেকুৱা হেমাংগ নাথক হেৰুৱাব নালাগে। মই খোলাকেই আপোনালোকক এই কথাটো কৈছোঁ। আপুনি তাক বা তাইক অন্ততঃ বুজিবলৈ চেষ্টা কৰিব বিচাৰে, সি কি বিচাৰিছে, তাই কি বিচাৰিছে। এই যে ছোৱালীজনী সৰুৰ পৰা লিপষ্টিক আইব্ৰ আঁকি পেলাই আইনাৰ সন্মুখত লৈ নিজক ৰূপ চৰ্চা কৰি থাকে, আমি যে মাকবিলাকে সৰুতে সহ্য কৰোঁ, অলপ ডাঙৰ হোৱাৰ পিছত আমি সহ্য নকৰোঁ। কি ধুনীয়া ছোৱালী আছে বুলি আমি গালি পাৰোঁ। এই ল'ৰাটোৱে যে কিবা টুকটাককৈ কিবা ক'ৰবাত বনাই সি এটা ইঞ্জিনিয়াৰৰ দৰে কাম কৰি থাকে, প্ৰথমতে সৰুতে চাবচোন ফটোলৈ ক'ৰবাত গোটাই লৈ সি কিবা এটা কৰি থাকে। ডাঙৰ হোৱাৰ পিছতো কেতিয়াবা সি কিবা এটা বনাবলৈ চেষ্টা কৰি থাকে। আমি বহুত অভিভাৱকে আমি বুজি নাপাওঁ। আমি কৈ দিওঁ তই কি কৰিবি, কি ধমকি। আপোনাৰ শাসন থাকিব লাগে, আপোনাৰ তাৰ চকুত। কিন্তু আপুনি এইটো ভুল নকৰিব যে তাৰ মগজটোৱে বা কি বিচাৰিছে আপুনি কোনোদিন জানিবলৈ চেষ্টা নকৰিব, সেইটো হ'ব নোৱাৰে। আপুনি এইটো চাব যে সি কিবা এটা কৰিব বিচাৰিছে নেকি। তাই যে এই যে কৰি আছে, যদি তাই ভৱিষ্যতলৈ এগৰাকী নৃত্য প্ৰতিযোগী হোৱাৰ চেষ্টা কৰিছে, যদি তাই সৌন্দৰ্য হোৱাৰ চেষ্টা কৰিছে, যদি তাই ভাল এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন দেখিছে, তেতিয়াহ'লে তাই ভিতৰত থকা প্ৰতিভাটোক আপুনি উলিয়াই দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। কিয় কৈছোঁ মই, এই মুহূৰ্তত আপোনালোকৰ আগত যিসকল অভিভাৱক আছে আৰু ইয়াত বহুতখিনি মাতৃ আছে মই দেখিছোঁ আৰু ছাত্ৰী আছে, মই এনেকুৱা কেইগৰাকীমান এতিয়া অসমৰ যুৱতী বা মহিলাৰ কথা আপোনালোকক ক'ব পাৰোঁ যিবিলাক কোনো দিন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত উজলি উঠা নাছিল। তেওঁলোক গাধা নহয়, কিন্তু অতি বেছি চোকা নহয়। এই যে মই ক'লোঁ অতি বেছি চোকা আৰু অতি কম চোকা আছে, এই তেওঁলোক অতি কম চোকাতেই চাগে পৰে। আজিৰ পৰা 7 বছৰ আগলৈকে তেওঁৰ নামটো অসমৰ কোনেও নাজানিছিল, কিন্তু আজি অসমে নহয়, ভাৰতবৰ্ষই নহয়, গোটেই পৃথিৱীয়ে চিনি পায়। এই তাইক আজি চিনি পাই পৃথিৱীয়ে তাৰ কাৰণে, তাই নিজৰ সপোনটোৰ কাৰণে আৰু তাই নিজৰ মাক দেউতাকৰ কাৰণে। মাক দেউতাকে তাইক বুজি পালে তাই পৃথিৱীখনলৈ কিয় আহিছে। তাইক পঢ়াটোতে অকল আবদ্ধ কৰি নাৰাখি তাইৰ প্ৰতিভাটোক মাক দেউতাকে বুজি পাই আগবাঢ়ি যাবলৈ সুযোগ আৰু সুবিধা কৰি দিছে। আৰু সেইকাৰণে যিজনী ছোৱালীয়ে দামী জোতা এযোৰ পিন্ধাটো বাদ দিয়ক, এযোৰ কম দামী জোতাও তাই পিন্ধিব পৰা শক্তি আৰু সামৰ্থ্য নাছিল, সেই ঘৰখনৰ পৰাই তাই সেই সপোনটোৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু তেনেকৈ তাই প্ৰথম ৰাস্তাত, তাৰপিছত ঘৰৰ পথাৰত, তাৰপিছত স্কুলৰ ফিল্ডত দৌৰি আজি তাইৰ নাম হৈ গ'ল কি হিম এক্সপ্ৰেছ। তাই হৈ গ'ল কোন, হিমা দাস, যিজনী এতিয়া এটা ইণ্টাৰনেশ্যনেল জোতা কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ। যাৰ এযোৰ দামী জোতা পিন্ধাৰ সপোন আছিল, যাৰ এযোৰ কম দামী জোতাও এটা সময়ত পিন্ধিবলৈ ঘৰত নাছিল, সেই ছোৱালীজনী আজি নিজৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিৰ ফলত এটা ব্ৰেণ্ড জোতা কোম্পানী তেওঁ ব্ৰেণ্ড এম্বেচাডৰ হৈছে। এই নিজৰ সপোনটো আজিৰ পৰা 5 বছৰ আগলৈকে এজনী ছোৱালীৰ নাম কোনেও জনা নাছিল, কিন্তু এতিয়া ব্ৰহ্মপুত্ৰৰ পুখুৰীত যেতিয়ালৈকে পানী বৈ থাকিব, যেতিয়ালৈকে এই পৃথিৱীত অসমীয়া নামৰ এটা জাতি জীয়াই থাকিব, তেতিয়ালৈকে তাই নামটো সোণালীয়াৰ পৰা লিখা থাকিব আৰু তাই নামটোৱেই হৈছে লাভলীনা বৰগোহাঁই। কেনেকৈ প্ৰথমগৰাকী অসমৰ অলিম্পিক বিজয়ী খেলুৱৈ কোন বুলি যদি কুইজত প্ৰশ্ন হয়, তেনেহ'লে উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই, প্ৰথমগৰাকী অলিম্পিক বিজয়ী অসম ছাত্ৰা। কেনেকৈ পাৰিছে? লাভলীনাৰ মাক আৰু দেউতাকে বুজি পাইছিল লাভলীনাৰ কি প্ৰতিভা, লাভলীনাই নিজক বুজি পাইছিল যে তাই এই পৃথিৱীখনলৈ কিয় আহিছে, আৰু সেইকাৰণে লাভলীনাই নিজক তেনেকৈ আগুৱাই লৈ গৈছিল আৰু গৈ আজি তাই সেই জেগা পাইছে। কোনোবাই ভাবিছিল নেকি জ্যোতিপ্ৰসাদে আৰম্ভ কৰা প্ৰথমখন অসমীয়া ছবি, ভাৰতবৰ্ষৰ 4ৰ্থখন ছবি নিৰ্মাণ কৰা
সেই তেতিয়াৰ পৰা আৰম্ভ কৰা যাত্ৰাটোৱে এটা সময়ত পৃথিৱীৰ দৰবাৰত প্ৰতিযোগিতাত নামিব, কিন্তু সেয়া সম্ভৱ হ'ল কেনেকৈ? এই এগৰাকী মহিলাৰ কেপাচিটিতেই হ'ল। অৰ্থাৎ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যিটো ফুল ছবিৰ প্ৰতিযোগিতা, যিটো এৱাৰ্ড অস্কাৰৰ দৌৰত এখন অসমীয়া ছবি নামিলে পুৰস্কাৰ পাওক নাপাওক, নামিছিলটো লেইছ ৰকষ্টাৰ। কোনে লেইছ ৰকষ্টাৰ বনাইছে? এইগৰাকী, এই আমাৰ পলাশবাৰী মিৰ্জা অঞ্চলৰ এইগৰাকী মহিলা। এই যেনেকৈ হিমা দাস, এই লাভলীনা বৰগোহাঁই, তেনেকৈ এই হিমা দাসো আমাৰ জাতিটোৰ এতিয়া সম্পদ। যিবিলাক তেওঁ ছবি বনাইছে ব্যতিক্ৰম হয়, মানুহ হিল দোল ভাঙি তেওঁ ছবি চাবলৈ যায়। কিন্তু খুব যিবিলাক অস্কাৰৰ দৌৰত মানে কিমান শ কোটি টকা, হাজাৰ কোটি টকাৰ ছবি, তাৰ তুলনাত তেখেতৰ ছবিত কিমান টকা খৰচ হয়। তাৰপিছতো পাৰিছেতো। খুব সিদিনাখনলৈকে ভাৰতবৰ্ষৰ মূল ক্ৰিকেট টিমত কোনোবাই যে স্থান পাব ভাবিবই পৰা নাছিল। কিন্তু এতিয়া এইখন অসমৰ বোকাখাতৰ উমা ছাত্ৰী নামৰ সেই ছোৱালীজনীয়ে ৰেকৰ্ড কৰি পেলাই ভাৰতবৰ্ষৰ প্ৰথমটো মহিলা টিমৰ স্থান পোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে তেওঁ নিজৰ নামটো লিপিবদ্ধ কৰিলে। অৰ্থাৎ অসমৰ প্ৰথমগৰাকী মূল টিমত, পুৰুষেই হওক মহিলাই হওক, মূল টিমত খেলিব পৰা এগৰাকী খেলুৱৈ ওলাল, নামটো উমা ছাত্ৰী। কোনোবাই ভাবিছিল নেকি যে IPL-ত কেতিয়াবা অসমৰ এগৰাকী ছোৱালীক কোনোবাই কিনিব, এটা ল'ৰাক কিনিব? এই জ্ঞান পৰাগত, এই যে জিন্তুমণি কলিতা, এই মঙলদৈ চিপাঝাৰৰ ছোৱালীজনী কিনিছেতো। IPL-ৰ নিচিনা টিমত আমাৰ অসম সন্তান এতিয়া সোমাইছেতো। অৰ্থাৎ এইবিলাকো আমাৰ কাৰণে কিন্তু সম্পদ। এওঁলোক কোনো গুণে এই মেধাৱীসকলতকৈ কম নহয়। অৰ্থাৎ তেওঁলোকৰো মেধা, এই মেধাটোক আমি লৈ যাব জানিব লাগিব, আমি উলিয়াই দিব পাৰিব লাগিব। আৰু আপোনালোক যিসকল অভিভাৱক ইয়াত আছে, আপোনালোকৰ প্ৰতি মোৰ সেইটোৱেই অনুৰোধ, মনত থাকিব যে আমাৰ সাধাৰণতে এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এই দুটা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি গৰিষ্ঠ সংখ্যকে যিটো সপোন দেখোঁ, সেই সপোনটোৰ ভিতৰতো অলপ ঠেক। মই তাৰ পৰা ওলাবলৈ কওঁ, আমি ওলাই আহিব লাগিব। আমি অলপ পিকুলিয়াৰ, আমি অসমীয়া মানুহবিলাক, আমি অকল সেই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ বা IIT তাতে আমি এতিয়া সীমাবদ্ধ থাকোঁ। নিউ এডুকেশ্যন পলিচি আমাক এতিয়া এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাক বেলেগ ধৰণৰ কিছুমান পৰিৱেশ দিছে, আমি সেইখিনি এতিয়া ল'ব লাগিব। কেমেষ্ট্ৰি পঢ়া ল'ৰাটোৱে এতিয়া মিউজিক পঢ়িব পাৰিব, ফিজিক্স পঢ়া ছোৱালীজনীও এতিয়া সত্ৰীয়া নৃত্য এটা বিষয় ল'ব পাৰিব। সেই সুযোগ আৰু সুবিধা আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এতিয়া আমাক দিব। সেই সুযোগটো আমাৰ ল'ৰা ছোৱালীক আমি ল'ব দিব জানিব লাগিব, আগুৱাই দিব পাৰিব লাগিব। আৰু লৈ তেওঁলোক ভৱিষ্যতৰ বাটত একোগৰাকী প্ৰকৃত নাগৰিক হওক, সুনাগৰিক হওক। মই বহুত সময় কথা কৈছোঁ, ইয়াত যিহেতু সম্বৰ্ধনা জনাবলৈ বহুতখিনি ছাত্ৰ ছাত্ৰী আছে, মই শেষ কৰিব বিচাৰিছোঁ। মই আপোনালোকক এইটোৱেই ক'ব বিচাৰোঁ, শংকৰজ্যোতি বৰুৱাই তিনিটা কৰ কথা কৈছিল, কষ্ট কৰাৰ কথা কৈছিল, কাম কৰাৰ কথা কৈছিল আৰু কৃতকাৰ্যতা লাভ কৰাৰ কথা কৈছিল। এই কষ্ট কৰা, কাম কৰা আৰু কৃতকাৰ্যতা কৰা এই তিনিটা কৰ লগত মই আপোনালোকক চাৰিটা কৰ যোগ কৰি দিব বিচাৰিছোঁ। কি জানে, মই এই কথাবিলাক ক'ৰবাত পায়ে গৈ থাকোঁ। এক, তোমালোক যদি ভৱিষ্যতলৈ ক'ৰবাত নহয় ক'ৰবাত যদি সফল হ'ব বিচাৰিছা, সফলতাৰ সংখ্যা বেলেগ। কোনোবা ডক্টৰ হৈ সফল হ'ব, কোনোবা ইঞ্জিনিয়াৰ হৈ সফল হ'ব, কোনোবা বিজ্ঞানী হৈ সফল হ'ব, কোনোবা ব্যৱসায়ী হৈ সফল হ'ব, কোনোবা কৃষক হৈ সফল হ'ব, কোনোবা শিক্ষক হৈ সফল হ'ব, কোনোবা সাংবাদিক হৈ, সাহিত্যিক হৈ, ৰাজনীতিবিদ হৈ, খেলুৱৈ সফল হ'ব। সফলতাৰ সংজ্ঞা মানুহ ভিন্ন।